নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জব নিউজ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো চোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল বটনটো দবাই দিব যাতে পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপুনি সোনকালে গম পায়। গতিকে ভিডিঅ'লৈ আগবাঢ়ি ভাৰতীয় ৰেলৱেই RPF অৰ্থাৎ ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ বাবে কনষ্টেবলৰ পদত আবেদন বিচাৰিছে। তো আমাৰ নৰ্থ ইষ্ট ৰিজনত মুঠ পদৰ সংখ্যা 2052টা, তাৰে 1046টা হৈছে পুৰুষৰ কাৰণে আৰু 1006টা হৈছে মহিলাৰ কাৰণে। আৰু ইয়াত শিক্ষাগত অৰ্হতা বিচাৰিছে মেট্ৰিকুলেশ্যন আৰু বয়সৰ সীমা 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। লিংকটোলৈ যাওঁ, চাওঁ কি আছে। দেখিছে ইয়াতে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ। তাৰপিছত এতিয়ালৈ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হোৱা নাই, অৰ্থাৎ এপ্লাই আৰম্ভ হোৱা নাই। 1 তাৰিখৰ পৰা আৰম্ভ হ'ব, 1 জুন তাৰিখে। তো তাৰিখসমূহ চাওঁ কি আছে। ইয়াত দেখিছে 1 জুন তাৰিখে এপ্লিকেশ্যন আৰম্ভ হ'ব আৰু লাষ্ট ডেট হৈছে 30 জুন, অৰ্থাৎ 30 তাৰিখলৈকে কৰিব পাৰিব। 1 তাৰিখৰ পৰা 30 তাৰিখলৈ কৰিব পাৰিব। আৰু ইয়াৰ পে'মেণ্টসমূহ এপ্লিকেশ্যন কৰাৰ তাৰিখৰ পৰা কৰিব পাৰিব আৰু লাষ্ট ডেট হৈছে 2 জুলাই অনলাইন পে'মেণ্টৰ, আৰু অফলাইন পে'মেণ্টৰ হৈছে 5 জুলাই। আৰু অন্যান্যসমূহ চাওঁ, ভেকেঞ্চিটো আৰু এবাৰ চাই লওঁ। নৰ্থ ইষ্ট ৰিজনত আছে, দেখিছে 1046টা পুৰুষৰ কাৰণে আৰু 1006টা মহিলাৰ কাৰণে। ইয়াৰ পিছত আকৌ চাওঁ এলিজিবিলিটি অৰ্হতা আকৌ কি আছে চাওঁ। ইয়াত দেখিছে এনেকৈ মেট্ৰিক পাছ হ'ব লাগিব আৰু বয়স 18 বছৰৰ পৰা 25 বছৰ হ'ব লাগিব। আৰু এই পৰীক্ষাত বহিবৰ কাৰণে ফিজিকেল মেজাৰমেণ্ট এনেধৰণৰ থাকিব লাগিব, অৰ্থাৎ আনৰিজাৰ্ভ আৰু OBC সকলৰ উচ্চতা পুৰুষৰ 165 চেণ্টিমিটাৰ আৰু মহিলাৰ কাৰণে 157 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু বুকুৰ জোখ পুৰুষৰ কাৰণে 80 চেণ্টিমিটাৰ আৰু ফুলাই দিলে 85 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু SC ST সকলৰ কাৰণে উচ্চতা 160 চেণ্টিমিটাৰ আৰু মহিলাৰ কাৰণে 152 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু বুকুৰ জোখ পুৰুষৰ কাৰণে 76.2 চেণ্টিমিটাৰ আৰু ফুলাই দিলে 81.2 চেণ্টিমিটাৰ হ'ব লাগিব। ইয়াৰ উপৰিও বয়সৰ সীমা ৰেহাই দিয়া হৈছে। SC ST সকলৰ বাবে 5 বছৰৰ ৰেহাই দিয়া হৈছে আৰু OBC সকলৰ বাবে 3 বছৰ ৰেহাই দিয়া হৈছে। ইয়াৰ উপৰিও অন্যান্য কেটেগৰী যিবোৰ আছে তেওঁলোকৰ কাৰণে এনেধৰণৰ আছে। আনৰিজাৰ্ভ 3 বছৰ, OBC সকলৰ বাবে এনেকৈ 6 বছৰ, SC ST 8 বছৰ এনেকৈ দিয়া আছে। তো ফিজ চাওঁ, ফিজ কিমান আছে। SC ST OBC বাহিৰে যিবোৰ আছে তেওঁলোকে 500 টকা দি পে'মেণ্ট কৰিব লাগিব। আৰু যিবোৰ ST SC আছে আৰু এক্স ছাৰ্ভিচমেন আছে আৰু মহিলাসকল আৰু এনেকৈ মাইনৰিটিছ আৰু ইকনমিকেলি বেকৱাৰ্ড, মানে আৰ্থিকভাৱে যিবোৰ পিছপৰা তেওঁলোকৰ শ্ৰেণীৰ বাবে 250 টকা প্ৰতি মাচুল দিব লাগিব। তো খুবেই ভাল খবৰ, ইমানবোৰ পদ আছে, চাকৰি ল'ব লাগে সোনকালে। তো 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। তো ইয়াৰ বাবে আপুনি যাব লাগিব, প্ৰথমতে লগ ইন কৰিব লাগিব www.indianrailways.government.in। মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দিছোঁ, তো তাত গৈ চাব পাৰিব। এইটোত গৈ এইটো লিংকত ক্লিক কৰিব, তাৰপিছত এনেকৈ পাব। যেতিয়া আৰম্ভ হ'ব এপ্লাই ডেট, তো এইটো খোলা খাব, এতিয়ালৈ খোলা খোৱা নাই। আশা কৰোঁ খবৰটি পাই সুখী হৈছে আৰু এই খবৰটো নিজৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব নাপাহৰিব। লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেনে পাইছে সেইটোও ক'ব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো নাপাহৰিব ক্লিক কৰিবলৈ। কাৰণ বেল আইকনটো আৰু ছাবস্ক্ৰাইব যদি কৰে তেতিয়াহে আপুনি পৰৱৰ্তী ভিডিঅ' যদি আপলোড কৰোঁ তেতিয়া আপুনি সোনকালে গম পাব। ঠিক আছে, ধন্যবাদ।